যি গেম চালে আপোনালোকৰ মনোৰঞ্জন লাগিব আৰু মনৰ ভিতৰতে ফূৰ্তি লাগিব এনেকুৱা গেম আহক আমি জানি লওঁ যে গেমটো হৈছিল যে স্বৰবৰ্ণ 11টা আখৰৰ ভিতৰতে আমাৰ প্লেয়াৰ আছিল 5জন আৰু এই 5জনে এই 11টা আখৰ ক'ব লাগিব মিলি যে আমি এটাৰ পিছত আন এটা আখৰ কি আছে সেই আখৰটো ক'ব লাগিব এটাৰ পিছত এটা আমি শাৰী পাতি দিম আমি এটাৰ পিছত এটা সেই আখৰবোৰ ক'বলৈ দিম আৰু যদি সেই সম্পূৰ্ণৰূপে আখৰটো যদি সেই মানুহজনে পাৰে তাক আমি 500 টকাৰে পুৰস্কৃত কৰিম প্লেয়াৰসকলক নাম জানি লওঁ আহা প্ৰথমে তোমাৰ নামটো কি আছিল জুৱা গুড তোমাৰ নাম মিনৱাৰা গুড যাও তোমাৰ নাম নাশু বঢ়িয়া তোমাৰ কাশেম বঢ়িয়া থ্যাংক ইউ তোমাৰ তুমি পাৰিবা নেকি জিকিবা বল নাই আসো তুমি চাও তুমি কি পাৰিবা নেকি গেম এইটো ও দীর্ঘ ও